আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। উজুৰ ফৰজ চাৰিটা। ১ নম্বৰ চুলিৰ গুৰিৰ পৰা থুতৰিৰ তললৈ দুয়ো কাণৰ তলৰ পৰা সম্পূৰ্ণ মুখমণ্ডল ধোৱা। ২ নম্বৰ দুখন হাতৰ কিলাকুটিলৈ ধোৱা, হাতৰ আঙুঠি বা খাৰু লৰাই ভালকৈ ধোৱা। ৩ নম্বৰ মূৰৰ চাৰিভাগৰ এভাগ মুছেহ কৰা। ৪ নম্বৰ দুয়ো ভৰিৰ গাঁঠিৰ ৪ আঙুলি ওপৰলৈকে ধোৱা। ওজুৰ সুন্নত ১৭টা। ১ নম্বৰ নিয়ত কৰা। ২ নম্বৰ বিছমিল্লাহ পঢ়া। ৩ নম্বৰ দুয়ো হাতৰ কব্জালৈ ৩ বাৰকৈ ধোৱা। ৪ নম্বৰ মিছৱাক কৰা। ৫ নম্বৰ ৩ বাৰকৈ কুলি কৰা। ৬ নম্বৰ ৩ বাৰকৈ নাকত পানী দিয়া। ৭ নম্বৰ ৩ বাৰকৈ মুখমণ্ডল ধোৱা। ৮ নম্বৰ দাড়ি খিলাল কৰা। ৯ নম্বৰ ৩ বাৰকৈ হাত ধোৱা। ১০ নম্বৰ সম্পূৰ্ণ মূৰ মুছেহ কৰা। ১১ নম্বৰ গৰ্দন মুছেহ কৰা। ১২ নম্বৰ কাণ মুছেহ কৰা। ১৩ নম্বৰ দুয়ো ভৰি গাঁঠিসহ ৩ বাৰকৈ ধোৱা। ১৪ নম্বৰ হাত আৰু ভৰিৰ আঙুলি খিলাল কৰা। ১৫ নম্বৰ মুখ, হাত আৰু ভৰি ঘঁহি ধোৱা। ১৬ নম্বৰ নিয়ম অনুযায়ী উজু কৰা। ১৭ নম্বৰ সোঁফালৰ পৰা উজু কৰা। উজু ৭টা কাৰণত ফাঁচিত হয়। ১ নম্বৰ পেচাব পায়খানাৰ ৰাস্তাৰে কিবা ওলালে। ২ নম্বৰ উন্মাদ বা অচেতন হৈ গ'লে। ৩ নম্বৰ চিত হৈ বা কোনো বস্তুৰ সৈতে গা মিলাই শুই গ'লে। ৪ নম্বৰ মুখ ভৰি বমি কৰিলে। ৫ নম্বৰ শৰীৰৰ কোনো অংশৰ পৰা তেজ, পুজ বা পানী আদি ওলাই বৈ গ'লে। ৬ নম্বৰ দাঁতৰ পৰা থুৰ সমান বা ইয়াতকৈ বেছি তেজ ওলালে। ৭ নম্বৰ নামাজত উচ্চস্বৰত হাঁহিলে। নিয়ত দিলত ৰাখিব লাগে যে মই আল্লাহৰ ৰেজামন্দি আৰু চাৱাব হাচিল কৰাৰ উদ্দেশ্যে উজু আৰম্ভ কৰিছোঁ।